এই পক্ষীবিলাকক চাওক ধুনীয়া লাগিছে। হাই গাইজ, তো আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ, ব্লগ ভিডিঅ'। তো বহুদিন হ'ল আমাৰ চেনেলত কোনো ভিডিঅ' অহা নাই, তো ভিডিঅ' বনাব পৰা নাই। কাৰণ আমি বহুত কাম চাম কৰি থাকোঁ, তো গৰীব মানুহ ভাই, কাম চাম কৰি থাকোঁ। আমাৰ চেনেলত এনেকুৱা ভিডিঅ' দিবই পৰা নাই। এনেকুৱা ধুনীয়া পথাৰ চাওক, পথাৰ ইমান। ইফালে ধান কাটিছে, ইফালে এতিয়াও কাটা নাই, পকা নাই কাৰণ অলপ কাঁচা কাঁচা আছে চাওক। তো গাইজ, আপোনালোকে এতিয়া ভিডিঅ' কিবা নাচায়ে ইমান, তো চাই থাকিব। আজিৰ পৰা নতুন নতুন ব্লগ বনাম, তো দেৰি হ'লেও বনাম আৰু। তো আপোনালোকে চাই থাকিব। আৰু গৰীব মানুহ, কামটো কৰিবই লাগিব, কাম কৰোঁ সেইকাৰণে বনা নাই। তো বহুত মানুহ কৈ আছে যে এই ভিডিঅ' নাহে কিয়, ভিডিঅ' নাহে কিয়। তো ভিডিঅ' বনাবও পৰা নাই, সেইকাৰণে অহা নাই ভিডিঅ'। তো ভিডিঅ' বনাম, বনোৱাৰ পিছত চাব পাৰিব। তো বৰ্তমান আমাৰ এই চেনেলৰ যিবিলাক ভিডিঅ' আছে এইবিলাকে অলপ চাই থাকিব। তো চাওক, এইবিলাক ইমান ধান, ধানে ধান। আৰু এইটো এটা সৰু নদী আছে, নদীটো দেখাই আছোঁ। এইটো হ'ল নদী এটা সৰু নদী, আমাৰ গাঁৱৰ মাজে দি গৈছে। মাজে মানে মাছ মানে চাইডে দি আহিছে আৰু। এই পথাৰ ইমান ধুনীয়া পথাৰ, ভাল লাগিছে কিন্তু, ধুনীয়া পথাৰ। ইদি এনেকৈ পাৰ হৈ আছে, খৰাখনৰ ইদি পাৰ হৈ আছে। এই পৰিল ইদি এনেকৈ পাৰ হ'ল। মই ইদি পাৰ নহওঁ, কাৰণ মই বেলেগ দি যাম মই যাম সিফালে। আৰু এটা ৰাস্তা মানে এটা বাঁহ দি থৈ দিছোঁ, সিদি এনেকৈ যাম। সিদি নাযাওঁ কাৰণ মোৰ লগত মোবাইল চবাইল আছে, পৰি গ'লে আৰু মোবাইলটো বেয়া হৈ যাব। গৰীব মানুহ, মোবাইল কিনিবই নোৱাৰিম। তো যাই আছোঁ। বহুত মানুহ ধান কাটি আছে। এই পক্ষীবিলাকক চাওক, ধুনীয়া লাগিছে, ধুনীয়াকৈ পৰিল। আৰু বহুতকেইটা পক্ষী আছে তাতে চাওক, ধুনীয়া লাগিছে পক্ষীকেইটা। তো এইখন ডাঙৰ এখন পথাৰ পাই গ'লোঁ। এইটো নদী, আৰু এই নদীৰ মাজেৰে এখন ব্ৰিজ আছে। পাই গ'লোঁ মোৰ ব্ৰিজখন। তো এই ব্ৰিজখনেদি মই পাৰ হ'ব লাগিব। তো পাৰ হৈ দেখাই আছোঁ আপোনালোকক। তো ফাইনেলি গাইজ পাই গ'লোঁ মই ঘৰ, আৰু ঘৰত যাম। এই ব্লগটো ইয়াৰ পৰাই শেষ কৰোঁ।